আমি আঠমঙলা খাব আহিছোঁ কিন্তু পোৱালি সন্থা চাওক ল'ৰা ছোৱালী একদম পুৰা এয়া দেখাই দিছোঁ দেই কোন কোন আহিছে কোন কোন আহিছে হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে প্ৰথমবাৰ এনেকৈ আহিছোঁ যিহেতু একদম মনটো বেয়াও লাগি আছে ভয়ো লাগি আছে কিবা খেলি মেলি লাগি আছে যিহেতু মই ক'ৰবাত গ'লে মানে মা দেউতা বা মানুহজনৰ বাহিৰে কাৰো লগতে নাযাওঁ তেনেকুৱা আজি প্ৰথমবাৰ এনেকুৱা মানে মামী বুলি ক'ব লাগিব সম্বন্ধত মামা মামী হয় ধুনীয়াকৈ একদম আঠমঙলা খাবলৈ বুলি গ'লোঁ আৰু যিহেতু বিয়া দিনা মই নোৱাৰা হ'লোঁ সেইটো কাৰণে বিয়া খাব যাব নাপালোঁ এতিয়া আঠমঙলাতে লগ ধৰিলে তাকে মানে মনটো ভাল নালাগিল যদিও আহিছোঁ আৰু চবকে লগ পালোঁ কাৰণে অলপ মন চন ভাল লাগি গ'ল তাৰপাছতে এইফালে ধুনীয়াকৈ ভিতৰলৈ সোমাই যাওঁতে নিয়ম নীতি কৰে আপোনালোকে জানেই পায় ধুনীয়াকৈ ভৰি হাত ধুৱাই কৰি কিবা কিবি কৰে মই খালি মানে ভালকৈ দেখাই নাই কেমেৰাটোহে ওপৰত তুলি থৈছিলোঁ তো তেনেকৈ সকলো নিয়ম নীতি কৰি সেৱা সৎকাৰ কৰি এইফালে এতিয়া ধুনীয়াকৈ ভিতৰলৈ যাওঁ বুলি যাবলৈ লৈছোঁ লোৱাৰ পাছতে এয়া দেখিছেনে ভিতৰটো একদম বহাই লয় ইয়াত দৰা কইনা কি কৈছে আৰু মানে এইবিলাক কিবা পিঠা বনাই দিছে শুবামান তাতে মানে কিবা কিবি ভৰাই দিছে নেকি জলকীয়া চলকীয়া কিবা কিবি নাজানো আৰু মই পাছত বহি আছোঁ খালি কেমেৰাটো অলপ আগুৱাই দিছোঁ তাক ভিডিঅ' হৈ আছে আৰু এইবিলাক কি কৈছিলে আৰু তাৰপাছত আমিও ধুনীয়াকৈ এইফালে ভাত খোৱা পৰ্ব ভাত খাই ল'লোঁ ভাত খাই লোৱাৰ পাছতে আকৌ ইয়াত ধুনীয়াকৈ বাহিৰত এনেকৈ আহোঁতে এয়া মোনে একদম মাতি আছিলে মই মানে অকণো ভবা নাই যে মোনৰ ঘৰটো ইয়াত নহয় বুলি জানোৱে তথাপি মানে আনকি নিতুহঁতৰ ঘৰ এইখিনিতে যে কিবা কিবি মানে সিহঁতক যে লগ পাম 1% মানে অনুভৱ ভবা নাছিলোঁ যিহেতু মই কইনাজনী ঘৰে ক'ত কেনেকুৱা কি কথা ভালকৈ নাজানো খালি আহিছোঁ আৰু আহিব লাগে তো ধুনীয়াকৈ আহোঁতে এইফালে একদম মোনে মানে এয়া ভনীয়েকৰ ঘৰত আহি আছিল নিতুৰ ঘৰত এয়া তাইকো ধুনীয়াকৈ লগ পাই গ'লোঁ তাৰপিছতে নিতুৰ ঘৰত আহিছিল তাই যিহেতু নোৱাৰা তাই সেইটো কাৰণে বিয়া ঘৰত নগ'ল তাৰপিছতে গেটতে আছিল ধুনীয়াকৈ থকাৰ কাৰণে একদম দেখা দেখি হৈ গ'ল হোৱাৰ পিছত মাতিলে তাই মতাৰ পাছতে ধুনীয়াকৈ গ'লোঁ গৈ আৰু দুইজনীকে একদম লগ পাই গ'লোঁ মানে সৰু নিতুক একদম প্ৰথমবাৰ এনেকৈ লগ পাইছোঁ মানে আৰু সিহঁতক লগ পাবলৈ হ'লে মানে এদিনো ঘৰত যোৱা নহয় বা এনেকৈ লগ পাম বুলি কিবা কিবি আলোচনা এইবিলাক নহয় মানে যেবাৰে লগ পাইছোঁ চব ঘপককৈ তেনেকৈ লগ পাইছোঁ একো কোৱা মতা নাই যে লগ হ'ম বা কিবা কিবি এনেকুৱা ধৰণৰ কথা হোৱা নাই মানে তেনেকৈ সিহঁতৰ লগত লগ পোৱা যায় তেনেকৈ এনেকৈ ভিডিঅ' চিডিঅ' কিবা কিবি কৰোঁ আৰু এনেকৈ মানে বেলেগকৈ এক্সট্ৰাকৈ লগ হৈ পোৱাই নাই তেনেকৈ যিহেতু মই মানুহজন নাথাকে মানুহজন থকা হয় কেতিয়াবা ঘপককৈ যাব পাৰিলোঁ হয় তেনেকুৱা আনকি এতিয়া দোকানখন খুলিছে দোকানতো এবাৰো গৈ পোৱা নাই মানুহজন আহিলেহে তেনেকৈ মানে যাবলৈ পাৰিম আৰু তাইক মাতে কিন্তু তেনেকুৱা আজিলৈকে যোৱা হোৱাই নাই ঘৰৰে হয় সেনেকুৱা আৰু এনেকৈহে আমি ভিডিঅ' বনাওঁ দেই একদম মানে নজনা নিচিন্তাকৈ ঘপককৈ লগ পাই মানে এনেকৈ ভিডিঅ' কৰা হয় আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আৰু আপোনালোকে ভিডিঅ'বোৰ মৰমো দিয়ে আঁকোৱালিলৈ ধুনীয়াকৈ ছাপোৰ্ট কৰি আছে ময়ো আপোনালোকক ছাপোৰ্ট কৰি যাম আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ যাব আৰু কোনোবাই নতুনকৈ মোৰ পেজটো দেখিছে যদি ফ'ল' কৰি থৈ যাব আজিলৈ আহিছোঁ বাই বাই